মানে ৰাম মন্দিৰৰ পৰা ঘূৰি আহিছোঁ না, ৰাম মন্দিৰৰ পৰা ঘূৰি আহিলোঁ। আজি ভিডিঅ'টো মানে অলপমান মটিভেশ্যনেল ভিডিঅ' হ'ব। মানে 8 দিনমান ঘৰত থাকি পেলাই যেতিয়া ওলাইছোঁ ৰাতিপুৱা একদম হাই হুল্লা নাই, একদম পাহাৰত ওলাইছোঁ। জিত ব্লগ চেনেলৰ ল'ৰা ছোৱালী ককা আইতাসকলকে ৱেলকাম জনাইছোঁ। তেনে ব্লগ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইছ আজি ভিডিঅ'টো মানে অলপমান মটিভেশ্যনেল ভিডিঅ' হ'ব। মানে 8 দিনমান ঘৰত থাকি পেলাই তেতিয়া ওলাইছোঁ গাইছ। এই চাওক ৰাতিপুৱা একদম হাই হুল্লা নাই, একদম পাহাৰত ওলাইছোঁ। তো মানে গাইছ কিয় 8 দিন মই গেপ লৈছোঁ গম পাই, আপোনালোকে গম পাই। মানে এইটো ভিডিঅ' যিহেতু মই আজি হ'ল 11 তাৰিখ, কিন্তু আজি মই এইটো ভিডিঅ' আপলোড মানে এইটো ভিডিঅ' 11 তাৰিখে যিহেতু বনাই আছোঁ, কিন্তু এইটো ভিডিঅ' ৰাসৰ পিছত আপলোড কৰিম। মানে এই যোনটো ইউটিউবৰ পৰা ষ্ট্ৰাইক লাগছে এইটো কাৰণে, আৰু তো ৰাসৰ ভিডিঅ' ৰাসত মানে খোলা যাব। তো ৰাসৰ পাছত মই এইটো ভিডিঅ' আপলোড কৰিম। আৰু এই আৰু ৰাসত ষ্ট্ৰাইক লগা মানে দেৱালীত ষ্ট্ৰাইক লগা কাৰণে মন চন বেয়া, সেইকাৰণে 8 দিন কলেজ নগ'লোঁ। 8 দিনৰ মানে গাইছ 4 দিন কলেজ বন্ধ আৰু 4 দিন হেৰি আছিল ছট পূজা কিবা কিবি এইগিলা, ৰবিবাৰ দেৱালী বন্ধ। তো আজি মানে সোমবাৰ, আজি কলেজ যাব লাগিব, সেইকাৰণে আজি ৰাতিপুৱা অলপ উঠলোঁ। তো আজি আপোনালোকে এইটো ভিডিঅ'ত এটা বিউটিফুল মানে প্লেচ দেখাম। তো বলক। তো গাইছ আহি আমি পালোঁ দৌল গোবিন্দ মন্দিৰ। এতিয়া আৰু ভিউ দেখাব লগা আছে, কিন্তু আৰু আগৰ ভিডিঅ'বিলাক আপোনালোকে দেখিছে। তো এইফালে বেলেগ সেইফালে পাহাৰ আছে, তো বেলেগ দিনা যাম সেইফালে। তো আমি এটা জেগাত যাই আছোঁ, যদি জেগাটো পাওঁ তেতিয়াহে দেখাম, নাপালে আৰু মই বেলেগত যাম। তো গাইছ এই পাগলৰ নিচিনা কিনকে ঘূৰি আছোঁ দেখছি গাইছ। এইখিনি কৃষ্ণগিৰি আগৰ এটা ব্লগত দেখাইছিলোঁ, কিন্তু চাই লওক আপোনালোকে একবাৰ। মানে এইটো যোনটো ৰিয়েলত ভাল লাগে, এইটো অলপ আল্টিমেটে গাইছ। তো এইটো মেইন জেগা নহয়, আৰু এটা মানে জেগা আছে, তাৰ পৰা মানে গোটেই ভিউখিনি দেখা পায়। চাওঁ ৰ'ব গাইছ চেষ্টা কৰি, কলেজ যাব আছে নহয়, 5:30মান বাজিল। বঢ়িয়া ভাল লাগছে দে গাইছ কিবা এটা। একবাৰ সেইফালৰ পৰা আহি যাওঁ, তাৰপিছত মেইন জেগাত যাওঁ গাইছ। এইখন হাইস্কুল হেৰি স্কুল বঢ়িয়া। তো ইয়াতে নাটকোৱাৰ বেছি টাইমগিলাখান চিনি পোৱা যায় গাইছ ব্লক। তো গাইছ মানে জেগাটো জন্ম হ'ল তাক এতিয়া আৰু ঘূৰি আহিলোঁ। মানে ৰাম মন্দিৰৰ পৰা ঘূৰি আহিলোঁ না, ৰাম মন্দিৰৰ পৰা ঘূৰি আহিলোঁ। মানে মূৰ্তিবিলাক যোৱা কথা আছে, কিন্তু যোনটো মেইন উঠা যোৱা ৰাস্তাটো তাতে নালা বনাই আছে, মানে এই ফুটপাথ টাইপ কৰিব আৰু। তো যাব নোৱাৰি, মানে বন্ধ কৰি থৈ দিছে। তো বেলেগ দিনা যাম। তো আজি আৰু ভিডিঅ'টো এতিয়া কি শেষ হ'ল গাইছ, ৰাতিপুৱা হেৰি হ'ল 6টাহে বাজে। তো গোটেই দিনটো পৰি আছে আমাৰ হাতত। তো গাইছ এতিয়া গাইছ তলত দেখি নুমি আছোঁ, মানে চকান চকত দেখি নুমি আছোঁ। তো গাইছ ৰাস্তাবিলাক চাব পাৰে, জানেই দিয়ক এনে মানুহগিলাক কি মজা ৰাস্তা বনাই দিছে। তো এইটো তাতে যে একদম ফাৰ্ষ্ট য'ত ভিডিঅ'টো আৰম্ভ হৈছিলোঁ সেইখিনি মানে আৰম্ভ হৈছিলোঁ। তো সেইখন পাহাৰ আছিল আমাৰ শংকৰটিলা পাহাৰ, এতিয়া এখন কিবা পাহাৰ এখন সেই আৰু কৃষ্ণনগৰে বুলি ক'ব পাৰি। তো ঠিকেই দিয়ক মজা। তো গাইছ গধূলা গৈছিলোঁ কৌশিকহঁতৰ ঘৰত, এনেই এটা সৰু চাই ক্লিপ এটা লৈছোঁ, মানে ইমান হেৰিত থকা নাই, মানে আছিল আৰু গোটেই লগ পোৱা নাছিল পাহাৰৰ। তো সেই আৰু এইটো হিমাংকৰ ইউটিউব চেনেল, আপোনালোকে চাব পাৰে। সেই আৰু টিভিত চাই আছিলোঁ ইয়াৰ ভিডিঅ' চিডিঅ'। আৰু এয়া আমাৰ চাহ আহি গ'ল, চাহ আৰু ধুনীয়াকৈ চানা খাই লওঁ। তো ৰাতি আৰু মাংস বনাই আছে ৰ'ব। তো এয়া আপোনালোকে দেখছি। তো আমাৰ ফাইনেলি 2 পিচ নেমুৰ সৈতে মাংস 1 বাতি ভাত। তো এয়া আমাৰ ৰাতিৰ আহাৰ, খাই দিওঁ দে গাইছ ধুনীয়াকৈ। এই গাইছ আপোনালোকে চাগে চক খালাক বোলে, এইমাত্ৰ দেখোন ৰাতি ভাত খোৱাৰ ভিডিঅ' বনাই আছিল, এতিয়া দেখোন দিন হৈ গ'ল। মানে কি হৈছে গাইছ, কালি ৰাতি মোবাইলত চাৰ্জ একদম মানে 1% আছিল, চুইচ অফ হৈ গৈছে মোবাইল। তো সেইকাৰণে ৰাতি আৰু ক্লিপটো ল'ব নোৱাৰিলোঁ। তো আজি নেক্সট ডে এইটো ভিডিঅ' ইমানতে সমাপ্ত হ'ব লাগিব, কাৰণ আজি বাৰু আৰু ভিডিঅ' বনাব লাগিব না। তো সেয়ে আৰু তো এইটো ভিডিঅ' এতিয়া সমাপ্ত কৰিলোঁ। ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। তো বাই বাই গাইছ।